আমাৰ দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আছে এটা ব্ৰেকিং নিউজ। ঢিঙৰ ৰাইজে চিঙা জোতা আৰু চেণ্ডেলৰ মালা বনাই হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক আদৰিবলৈ সাজু হৈছে। পুনৰবাৰ জনাইছো এই মুহূৰ্তত SI News 24 দৰ্শকসকলক এই ব্ৰেকিং নিউজটো। ঢিঙৰ ৰাইজে চিঙা জোতা আৰু চেণ্ডেলৰ মালা বনাই হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক আদৰিবলৈ সাজু হৈছে। হয়, 8 ডিচেম্বৰত ঘৰ ঘেৰাও কৰাৰ কথাটো আমিও গম পাইছোঁ। গম পাই পেলাই আমি ডিংবাহী ৰাইজে তেখেতৰ কাৰণে তেখেতক আদৰিবৰ কাৰণে চেণ্ডেল আৰু চিঙা জোতা যিমানবোৰ আছে চব আমি একলগ কৰিছোঁ, কৰি পেলাই তেখেতৰ কাৰণে মালা বনাই আমি ৰেডি হৈ আছোঁ। তেখেত যাতে আহে আমি ধুনীয়াকৈ তেখেতৰ গোটেই শৰীৰত যাতে চেণ্ডেল আৰু জোতাৰ মালা পিন্ধাই দিব পাৰোঁ। তেখেতক মালাটো কাক দিব? সত্যৰঞ্জন বোলা নামৰ এটা যে অপদাৰ্থ যিটো আছে সমাজৰ কলংকিত ব্যক্তি, এই ব্যক্তিজনক। চাওক, এটা কথা বিভিন্ন সময়ত দেখা পাইছোঁ, সি বিশেষকৈ মুছলিম জাতিটোক লৈ পেলাই বিভিন্ন ধৰণৰ মন্তব্য কৰি থাকে। আৰু এই মন্তব্যবিলাক শুনাৰ পিছত আমাৰ এটা সন্দেহ হৈছে এই মানুহটো 100% ই RSSৰ এজেণ্ট হ'ব। আৰু RSSৰ এজেণ্ট হয়, গতিকেই এনেকুৱা ধৰণৰ মন্তব্য কৰি আজিলৈকে জেল হাজতৰ ভাত নোখোৱাকৈ সি খোলা আকাশৰ ময়দানত সি বিচৰণ কৰিব পাৰিছে। সামান্য কথা কোৱাৰ পিছতো যদি আমাৰ CM মহোদয়ে বিভিন্ন ধৰণৰ পালি নেতাবোৰক যদি জেল হাজতত প্ৰেৰণ কৰিব পাৰে, এই সত্যৰঞ্জন বোলা অপদাৰ্থটোৱে যে আজি কেইটামান বছৰ ধৰি যে সি অশ্লীল মন্তব্য কৰি আছে, অপ্ৰীতিকৰ ঘটনা যাতে অসমত ঘটি যায় তাৰ যে আপ্ৰাণ চেষ্টা কৰি আছে, আৰু এই মানুহটোক আজিলৈকে কিয় গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে, ইয়াত আমাৰ সন্দেহ হৈছে যি নিশ্চয় RSSৰ চামচা হ'ব।